নমস্কাৰ মোৰ চেনেল টেষ্ট লাইফ অফ সংগীতালৈ আপোনালোকক স্বাগতম জনাইছো। আজি পুনৰ মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছো, কেৰামেল কাষ্টাৰ্ডৰ ৰেচিপি। খুব ধুনিয়া হয়। মই যেটো প্ৰসেছত দেখাম এটো প্ৰসেছত আপোনালোকক খুব কম বস্তুৰে আপোনালোকে বনাব পাৰিব। খাবলৈ খুব টেষ্টি হয় আৰু লগতে হেলদিও হয়। এয়া লাগিব আপোনালোকক 4টা কণী, এয়া চেনি, এটো হৈছে ভ্যানিলা এসেন্স আৰু এয়া হৈছে গাখীৰ। পৰিমাণ বিলাক মই কৈ যাম, আপোনালোকে চাই থাকিব কিমান লাগিব। প্ৰথমতে এয়া মই গাখীৰখিনি গৰম কৰি লৈছো, আনফালে এখন তাৱা পাতি দিছো। এতিয়া মই 4 ভাগৰ 3 ভাগ চেনি লৈছো এটা কাপেৰে আৰু এচামুচ পানী। এইখিনি এতিয়া মই কেৰামেল বনাম। খুব ধুনিয়াকৈ বনে কেৰামেল এনেকৈ বনালে। এয়া দেখিছেনে কিমান ধুনিয়াকৈ হৈ গৈছে। এতিয়া মই এটা বাটিত এই কেৰামেলখিনি ঢালি দিম আৰু এইখিনি সেট হয় মানে বাকিখিনি প্ৰসেস মই আৰম্ভ কৰিম। সাৱধানে কৰিব লাগে, খুব গৰম হৈ থাকে। এতিয়া মই কণী কেইটা এটা মিক্সি বাটিত এনেদৰে ভাঙি লম। আপোনালোকে হাতেৰেও কৰিব পাৰে, মই সহজ হয় বাবে এনেকৈ মিক্সিতে লওঁ। মই ইয়াত চেনি দিছো আধা কাপ আৰু এয়া ভ্যানিলা এসেন্স। খুব সহজ হয়। এতিয়া এইখিনি মই পিচি ললো, আটাইখিনি এয়া ধুনিয়াকৈ হৈ গৈছে। এটা পাত্ৰত এতিয়া মই গৰম কৰা গাখীৰখিনি ঢালি দিছো। তাৰ পিছত অলপকৈ খুব লাহে এনেদৰে কণী, চেনি, ভ্যানিলা এসেন্সৰ মিশ্ৰণখিনি লাহে মিহলাই থাকিব। এতিয়া সেই বাটিটোত কেৰামেল থকা বাটিত মই চাকি পেলাই দিলো আৰু এখন সিলভাৰ ফয়েলেৰে এনেদৰে বন্ধ কৰি দিলো। এটা কুকাৰৰ তলত পানী দি এডাল ষ্টেণ্ড দি এনেদৰে বহাই দিছো। সসপেনতো দিব পাৰিব আপোনালোকে। ইয়াৰ গেছ প্ৰথমতে অলপ উতলিবৰ কাৰণে দি তাৰ পিছত কমাই আধা ঘণ্টা সময়ৰ বাবে ৰাখিলো। এয়া গৰম হৈ আছে, অকমান ঠাণ্ডা হ'বলৈ দিলো। এয়া ঠাণ্ডা হৈ গ'ল আমাৰ কেৰামেল কাষ্টাৰ্ড। খুব ধুনিয়াকৈ বনিলে। আপোনালোকৰ পছন্দৰ অনুযায়ী আপোনালোকে পৰিবেশন কৰিব পাৰিব। মই এনেকৈ কাটি দিছো। খুব সুস্বাদু এটা সুইট ডিশ হয়। নিশ্চয় আপোনালোকে মোৰ এই ৰেচিপি ভাল পাব আৰু আপোনালোকে ট্ৰাই কৰিব। খুব সহজতে এনেদৰে বনে। নিশ্চয় আপোনালোকে ভাল পাব। মোৰ এই ৰেচিপি যদি আপোনালোকে ভাল পালে তেতিয়াহলে লাইক, কমেন্ট, শেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। পুনৰ নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহো। ধন্যবাদ।